আছাম লেভেলৰ এটা সৈনিক কৰিব লাগিব এখন ছুটীত আছোঁ তো সেইকাৰণে অলপ এনজয় কৰিছোঁ অলপ মোৰ অৱশ্যে আজিও মানে ফুৰিবলৈ ওলাই গৈছোঁ এই বৰ্তমান থাৰ্মেলটো দেখি গম পাব মানে ক'ত জেগাত গৈ আছোঁ এডোখৰ অলপমান কালি মানে খুবিয়াই দিয়া হ'লে সেইকাৰণে বেয়া লাগিছে গতিকে গাড়ীত বহি আছোঁ এতিয়া বৰ্তমান দাদা আছে ইপিনে এটা আছে আৰু আগপিনে আদৰ খাই আছোঁ এই বছ তেখেতক পাছতকৈ ভালদৰে চিনাকি খুৱাই দিম মাই গড ওলাবলৈ মানে লাজ লাগিছে কাৰণ কেলে এখন বৰ্তমান চুলিটো কাটি দিলোঁ নডোখৰত অলপ টকলা হৈ আহিছোঁ বৰ্তমান আমি পাই গ'লোঁ সেই 7 কিলোমিটাৰ যিহেতুকে আজি অহা আমাৰ অকণমান ভুল হৈ গ'ল কাৰণ কেলে আজি বোলে বন আছে সেইটো কাৰণে যথেষ্টখিনি দুখো লাগিছে বৰ্তমান এতিয়া চাই গৈছোঁ ভাবিছিলোঁ গা পা ধুম গুটি পানীটো পূৰা বাঢ়িছে অলপ ৰখাই দিছোঁ বস আহি বৰ্তমান কেনেকুৱা লাগিছে বহুত বঢ়িয়া কিন্তু মানে বৰষুণৰ বতৰ ন সেইকাৰণে ইমান মানে খাছ লগা নাই কিন্তু মানে ভাল লাগিছে এতিয়া মানে যিহেতুকে কথা এটা আছে বৰ্তমান আপোনাকতো চিনাকি দিয়া নাই আপোনাৰ মানে ভালদৰে পইচাটো দিব নেকি মই আছাম লেভেলৰ এটা সৈনিক কৰিব লাগিব এখন ছুটীত আছোঁ তো সেইকাৰণে অলপ এনজয় কৰিছোঁ অলপ মোৰ চেনেল ইউজলেছ কিং কৰি দিব বৰ্তমান ডিছক্ৰিপশ্যনৰ লিংকটো দি দিব যিহেতুকে আজি 7 কেম বন আছে গতিকে ইয়াৰ পৰা আমি ওলাইছোঁ ইখন কি নাম আছিলে সামখে ৰিজৰ্ট সামখে ৰিজৰ্টত গৈ আছোঁ বৰ্তমান আমি এখন মানে বন্ধ থকাৰ কাৰণে আমাৰ অৱশ্যে অকণমান বেয়াও লাগিছে গতিকে ইয়াৰ পৰা ওলাইছোঁ যাবলৈ কি কৰিব উপায় নাই
অলপ লৈ আনিছিলোঁ এই বছো আহি গ'ল বহুতখিনি দুখ লাগিছে এতিয়া আহি চামখে জিন্দাবাদ চামখে যাম এতিয়া মানুহ আহিছে বৰ্তমান কেছ কি হয় বন্ধ বুলি কৈ দিছে বন্ধ মানে নহয় খোলাই আছে কিন্তু মানে চফা কৰিছে বৰ্তমান সোমাবলৈ দিয়া নাই বুলিয়ে ক'ব পাৰি আমাক মানে দিলে কোনোমতে কাৰণ কেলৈ আমি ল'ৰা ন ছোৱালী কিমান যে ধুনীয়া ছোৱালী আৰু আমিও চেহেৰা নখা নহয় এডোখৰ কাটিং মাৰি আছোঁ সেইকাৰণে বেছিকৈ মানে আমোল খীয়া লগতে মানে বেছিকৈ সোমাবলৈ দিয়ে সোমবাৰে মানে 7 km নাহিব কাৰণ বন্ধ থাকে ইয়াত আমি বাই বাই দাদা 7 km বাই বাই দাদা সোমবাৰে নাহিব চুৰি কাটিং মাৰি আহিছোঁ এয়া বৰ্তমান গাড়ীৰ পৰা নামিলোঁ এতিয়া বৰষুণটো দি আছে যথেষ্টখিনি বৰষুণ দি আছে কিছু এজন আছে এইজনজন বহুত কষ্ট মানে আহি কেনেকুৱা লাগিলে মজা মজা ভাল লাগিল ন বৰ্তমান পাই গ'লো সেই চামখে ৰিজৰ্ট এতিয়া গৈ আছো চবেই একেলগত পাই গ'লোহি অলপমানি ভাল লাগিছে আহি খুবেই অলপ নহয় ঢেৰখিনি ভাল লাগিছে এনেই চুলি কাটিংটো কটা নাই নহয় ইয়াত আহিবলৈতো কাটিছিলোঁ হয় নাই যথেষ্ট সুখটো আছে দাম মাৰিব বহুত তালিয়া ধৰ না যা পাৰিম পকা বহুত আছে গতিকে যিমানখিনি ভালকৈ মানে দেখাম বুলি ভাবিছিলোঁ সিমানখিনি ভালকৈ দেখাব পৰা নাই আৰু নহ'ল আৰু এদিন আহিব